আজি এটা বিশেষ দিন বিশেষ দিনটো বিশেষ হৈ থাকক দিয়া আচ্ছা মোৰ এটি অনুৰোধ ৰাখিবানে মই পঠোৱা উপহাৰটি যদি তোমাৰ পছন্দ হৈছে আজি এই বিশেষ দিনটোত এই উপহাৰটোৱে তোমাক মই ভবাতকৈও বেছি ধুনীয়া লাগিব মই অপেক্ষা কৰিম তোমাক লগ পোৱালৈ বাস তোমাৰ কি এয়াই ভাল পোৱা আৰে তোমাৰ কাৰণে কি কৰা নাই মই আৰু তাৰ বিনিময়ত তুমি মোক এয়া কৰিলা অমি তুমিতো মোক বুজি পোৱা বুলি কৈছিলা আজিলৈকে বুজিয়ে নাপালা বুজিছো তুমি মোৰ মজবুৰি দেখা নোপোৱা মজবুৰি বিয়া তুমি আনৰ লগত হবা এয়াই তোমাৰ মজবুৰি ইমান দিনে বুজিয়ে পোৱা নাছিলো তোমাক এতিয়াহে বুজিছো তুমিও আনৰ দৰে সেই একেই ঠগবাজি ছোৱালী ঠগবাজি সকলো ছোৱালী ঠগবাজি নহয় তুমি ভবাৰ দৰে ছোৱালীৰ জীৱনটো ইমানো সহজ নহয় আমি মা দেউতাৰ কথা চিন্তা কৰিবলগীয়া হয় তুমি তোমাৰ মা দেউতাক সুধি মোক ভাল পাইছিলা ইয়াৰ উত্তৰ নাই সঁচা কিন্তু তোমাক আঁতৰাই পঠাই মই সুখী হ'ব নোৱাৰিম প্ৰত্যেকজনী ছোৱালী ব্যৱভা নহয় বেটি হোৱাৰ দায়িত্বও কিছুমানে পালন কৰে তাই কি ভাবিছে তাই মোক এৰি বেলেগৰ লগত বিয়া হৈ যাব তাই মোক এৰিব পাৰে মই তাক এৰিব নোৱাৰো উলিয়াই দিম হৃদয়ৰ পৰা জ্বলাই দিম চব জ্বলাই দিম চালা নেলাগে তোমাৰ মৰমকে নেলাগে তোমাৰ প্ৰেৰণাকে থাকিম অকলে অকলে থাকিম অকলে অকলে পাৰিম জীৱন সজাবলে বহুত হ'ল বন্ধু এইবোৰ কিমান হোৱা 2 বছৰ হ'ল দীপীৰ বিয়া হ'বলৈ মই জানো তাই 2 বছৰ আগতে বিয়া হৈ গ'ল কিন্তু মই তাইৰ স্মৃতিতে জীয়াই আছো তাইৰ কাৰণে নিজকে কিমান কষ্ট দিবি বন্ধু তাইক পাহৰিবৰ কাৰণে নিজক কষ্ট দিছো নে নিজক সুখত ৰখাৰ কাৰণে নিজক কষ্ট দিছো মই একো ধৰিবই পৰা নাই পাহৰি যা বন্ধু তই তোৰ নিজৰ কাৰণে নহ'লেও মাৰ কাৰণে ভাবিছা তোৰ কাৰণে মায়ে কি কৰা নাই মাৰ কাৰণেই মই ইমান দিনে জীয়াই আছো নহ'লেতো কেতিয়াবাই চিপ জুৰি লৈ মৰি গ'লো খেতে এটা কাম কৰ অহাকালি মই গুৱাহাটীত যাম তইও মোৰ লগত ওলাবি তাতে আমি ভাল কাম বিচাৰিম একেলগে ঘূৰিম বিন্দাছ দিন কটাম আৰু তই কেতিয়া দীপীক পাহৰি যাবি গমেই নাপাবি আজি 2 বছৰে তাইক মই পাহৰি যাব নোৱাৰিলোঁ আৰু এদিন গুৱাহাটী গ'লে তাইক মই পাহৰি যাব পাৰিম মই এইবোৰ একো নাজানো তই কালি মোৰ লগত ওলাব লাগিব নিজৰ কাৰণে নহ'লেও মা দেউতাৰ কাৰণে যাব লাগিব
উঠিছে মোৰ বহুত খং উঠিছে চাওঁ তোমাৰ হাতখন দিয়াচোন কিয় আৰে দিয়াচোন কি হয় এইডাল তাবিজ তাবিজ কিয় গাঁঠিছা এই যে তুমি খং কৰি থাকা অভিমান কৰি থাকা এইবোৰ নাইকিয়া কৰিবলৈ মোৰ খং তোমাৰে তাবিজে নোহোৱা কৰিব নোৱাৰে হয়নে তেতিয়াহ'লে কি কৰিব লাগিব আমাৰ প্ৰেমৰ কথা তুমি তোমাৰ ঘৰত ক'বা তেতিয়াহে কমিব মোৰ এই খং ইমান সৰু কথা এটা তোমাৰ কাৰণে সৰু হ'ব পাৰে কিন্তু মোৰ কাৰণে বহুত ডাঙৰ কথা তোমাক আনৰ হ'ব দিব নোৱাৰোঁ যদি মই বেলেগৰ হৈ যাওঁ আজিয়ে যি ক'লা ক'লা নেক্সট টাইম বেলেগৰ হ'ম বুলি নক'বা জীয়াই জীয়াই মৰি যাম আৰে বাবা মই ধেমালি কৰিছোঁ এয়া প্ৰমিছ কৰিছোঁ আমাৰ ভাল পোৱাৰ কথা মা দেউতাক মই আজিয়ে ক'ম এতিয়া ব'লা মোৰ ভোক লাগিছে ব'লা 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 দি তাইৰ এতিয়াও আহিবই হোৱা নাই কি যে হ'ব তাইৰ লগত তুমি যিমানে মৰম নকৰা কিয় আজি আৰু নহ'ব আৰে বাবা চৰি কিহৰ চৰি 2 ঘণ্টা ধৰি ৱেইট কৰি আছো আৰু তুমি আহিছা এতিয়া খংটো উঠিবই কি হৈছে তোমাৰ এভৰিথিং ইজ অ'কে একো হোৱা নাই কি হৈছে কোৱাচোন তুমি মানে তোমাৰ আৰু মোৰ ভাল পোৱাৰ কথা ঘৰত কৈছিলোঁ কিন্তু দেউতাই একচেপ্ট নকৰিলে তুমি চিন্তা নকৰিবা মা আমাৰ লগত আছে দেউতাই এদিন নহয় এদিন আমাক বুজি পাবই হ'ব দিয়া দেউতাৰ আজি হৈ যাব তুমি টেনশ্যন নল'বা আৰু চৰি মিছাতে তোমাক মই বহুত গালি পাৰিলোঁ তুমি জানানে মোৰ সকলো টেনশ্যন দূৰ হৈ যায় যেতিয়া তোমাক এবাৰ সাৱটি ধৰোঁ দিবানে তুমি মোক এবাৰ সাৱটি ধৰিব পানী লোৱা অমি পানী লোৱা এইবোৰ কেনেকৈ হ'বলৈ পালে মানুহে কয় নহয় আনক দুখ দি নিজে সুখত থাকিব নোৱাৰে বুলি মইতো তোমাক বহুত দুখ দিলোঁ মই জানো সুখত থাকিব পাৰিম বিয়াৰ কেইমাহমান পাছত তেওঁৰ বাইক এক্সিডেণ্ট হ'ল আৰু তেওঁ মোক এৰি থৈ গুচি গ'ল তুমি ইয়াত অকলে থকা নেকি মানে ঘৰৰ বাকী মানুহবোৰক দেখা নাই যে তেওঁ ঢুকোৱাৰ পিছত শহুৰ শাহুৱে মোক মাৰি ধৰি ঘৰৰ পৰা উলিয়াই দিলে
আৰু তেতিয়াৰে পৰা মই এই ৰুমটো ভাড়াত লৈ আছোঁ। কেতিয়াবাই মৰিলোহেঁতেন, কিন্তু এই পেটৰ সন্তানটোৰ বাবেই জীয়াই আছোঁ। এইটোৱে মোৰ একমাত্ৰ ভৰসা। ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল আৰু তুমি মোক এবাৰো ক'ব লাগে বুলি অনুভৱ নকৰিলা? তোমাৰ জীৱনত নতুনকৈ সোমাই তোমাক কষ্ট দিব মন নাই আৰু। এতিয়া মোৰ এনেকুৱা অনুভৱ হয়, না মই মৰিব পাৰিম, না মই জীয়াব পাৰিম। এতিয়া কেৱল মোক শান্তি লাগে, শান্তিৰ প্ৰয়োজন। তই পাগল হৈছ নেকি? তই নিজে কি কৈছ বুজি পাইছনে? মই বহুত ভাবি চিন্তিয়ে এই সিদ্ধান্তটো লৈছোঁ। মই আৰু তাইৰ এই অৱস্থাত চাই থাকিব নোৱাৰোঁ। কি ঠিক, ভগৱানেও কিজানি আমাৰ মিলনৰ বাবে আমাৰ দুয়োটাকে এনেকৈ মিলাই দিছে। তাই বিধৱা হয়, তাতে আকৌ তাই গৰ্ভৱতী হয়। এইবোৰ সমাজে মানি ল'ব জানো? সেইবোৰ মই নাজানো। তাই বিধৱাই হওক বা কোনোবা সন্তানৰ মাতৃয়ে হওক, তাইৰ সন্তানটিৰ মই পিতৃৰ পৰিচয় দিব বিচাৰোঁ। সমাজখনে, গাঁৱৰ মানুহবোৰে তোক মানি ল'ব জানো? সমাজে কি কয় সেইটো মোৰ প্ৰয়োজন নাই। তাই যেতিয়া ইমান বছৰে কষ্টৰে জীয়াই আছিল, তেতিয়া ক'ত গৈছিল তোৰ সেই সমাজ, সেই গাঁৱৰ মানুহবোৰ? তই মোৰ কথাবোৰ কিয় বুজি পোৱা নাই? তোৰ গোটেই জীৱনটো পৰি আছে। তই ভাল ছোৱালী পাবি। মোক ভাল ছোৱালী নালাগে, মোক তাইকে লাগে। তাই অবিহনে মই জীয়াই থাকিব নোৱাৰিম। কথাবোৰ এবাৰ ভাবি চাবি। কিবা ক'বানে? 10 মিনিট হ'ল এনেকৈয়ে ৰৈ আছোঁ। কিবা ক'ব আছে যদি কোৱা। অঁ, কথা এটা ক'বলগীয়া আছিল। কোৱা। তুমি মোৰ জীৱনলৈ আকৌ উভতি আহিব নোৱাৰিবানে? মই তোমাৰ সন্তানটিৰ দেউতাক হ'ব খোজোঁ। তুমি পাগল হৈছা নেকি? মই ভাল নহয়। মই যাৰ জীৱনলৈ যাওঁ সি ধ্বংস হৈ যায়। মই আৰু তোমাক দুখ দিব নিবিচাৰোঁ। তোমাৰ গোটেই জীৱন পৰি আছে। তুমি এজনী ভাল ছোৱালী পাবা। মোক বেলেগ ছোৱালী নালাগে, মাথো তোমাক লাগে। তোমাতে পাগল মই। তুমি নুবুজা কিয় মই তোমাৰ হ'ব নোৱাৰোঁ? তুমি নুবুজা কিয় মই বিধৱা হয়? মই জানো তুমি বিধৱা। তুমি মোক য'ত এৰি থৈ গৈছিলা তাতে আছোঁ মই। তুমি বিধৱাই হোৱা বা অন্য কিবা, তাত মোৰ কোনো আপত্তি নাই। মই কেৱল তোমাকে ভাল পাইছিলোঁ, এতিয়াও তোমাকে, আৰু আগলৈও তোমাকে ভাল পাই যাম। মোৰ হৃদয়ত তোমাৰ বাহিৰে কোনেও স্থান ল'ব নোৱাৰে। প্লিজ অমি, তুমি মোৰ কাষৰ পৰা আঁতৰি যোৱা। মই তোমাৰ হ'ব নোৱাৰোঁ। তুমি যদি মোক ভাল নাপাওঁ বুলি কোৱা, মই এতিয়াই গুচি যাম। কিন্তু এটা কথা মনত ৰাখিবা, তুমি যদি মোৰ নোহোৱা, মই আন কাকোকে হৃদয়ত ঠাই দিব নোৱাৰিম। আৰু তোমাক আমনি নকৰোঁ। থাকিম অকলে অকলে, অমি, থাকিম অমি, অকলে শুনাচোন। অকলে। লৈ যোৱা মোক। মই তোমাৰ হৃদয়ত আকৌ এবাৰ সোমাব পাৰিমনে? দুচকু